ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকক নৱম পাঠটো, অষ্টম শ্ৰেণীৰ যিটো নৱম পাঠ গীতামৃতম, সেই পাঠটোৰ তোমালোকক ক'ম আৰু অনুবাদখিনি অসমীয়াৰ অৰ্থ তোমালোক সেইখিনি কৈ দিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যাতে তোমালোকৰ লগৰসকলেও এই গীতামৃতমৰ অৰ্থসমূহ বুজি পায় আৰু মাতিবলৈ শিকে। ইয়ত আচৰতি শ্ৰেষ্ঠ তত্ত্বদেৱেতৰোজন স ইয়ত প্ৰমাণম কুৰুতে লোকস্তদনুবৰ্ততে। ইয়ত আচৰতি শ্ৰেষ্ঠ তত্ত্বদেৱোত্তৰোজন, শ্ৰেষ্ঠ আৰু জ্ঞানীজনে যিটো আচৰণ কৰে, স ইয়ত প্ৰমাণম কুৰুতে, তেওঁ যিটো প্ৰমাণ কৰি দেখুৱায়, লোকস্তদনুবৰ্ততে, মানুহে তাকেই অনুকৰণ কৰে। মানে শ্ৰেষ্ঠ আৰু জ্ঞানীজনে যিটো কৰি দেখুৱায় আৰু যিটো প্ৰমাণ কৰি দেখুৱায়, আন মানুহবোৰেও, সাধাৰণ মানুহেও সেইটোকেই অনুকৰণ কৰে। বিদ্যা বিনয়েন সম্পন্নে ব্ৰাহ্মণে গবিহস্তিনী শুনি চৈব সপাকেশ পণ্ডিতাঃ সমদৰ্শিন। সেই জ্ঞানী পুৰুষজন বিদ্বান আৰু বিনয়ী, আৰু গৰু, হাতী, কুকুৰ আৰু চাণ্ডালত ব্ৰাহ্মণ আদি সকলো প্ৰাণীকেই, তাৰমানে এই পৃথিৱীত যিমানবোৰ আছে, গৰু, কুকুৰ, হাতী, চণ্ডাল, ব্ৰাহ্মণ, উচ্চ নীচ, সকলো প্ৰাণীকে একে জ্ঞান কৰে। সেই সকলোবোৰতেই পণ্ডিতা সমদৰ্শিন, মানে পণ্ডিতো, সমদৰ্শিন, সকলোকে একেই দেখে। আৰু তেওঁলোকে কি হয়? সমদৰ্শী, সকলোকে একেই দেখে, অৰ্থাৎ ভগৱানক দেখে। উচ্চ নীচ, জাতি ধৰ্ম একো বিচাৰ নকৰে, সকলোতেই ভগৱানক দেখে। উক্তাহাৰ উক্ত শ্ৰেষ্ঠস্য কৰ্মসু যুক্ত স্বপ্নৱৰোধস্য যোগো ভৱতি দুঃখঃ। উক্তাহাৰ বিহাৰস্য উক্ত শ্ৰেষ্ঠস্য কৰ্মসু যুক্ত স্বপ্নৱৰোধস্য যোগো ভৱতি দুঃখঃ। যাৰ খোৱা বোৱা, ফুৰা চকা আদি সকলোবোৰ নিয়মমতে হয়, যাৰ আচৰণ, খোৱা, উঠা, পিন্ধা সকলোবোৰ সময়মতে হয়, তেওঁলোকেই হৈছে যোগী। যুক্তাহাৰ বিহাৰস্য, তাৰমানে যিসকলৰ ফুৰা চকা, যুক্ত শ্ৰেষ্ঠস্য কৰ্মসু, কাম বন সকলোবোৰ এটা সময়তে হয়, যুক্ত স্বপ্নৱৰোধস্য যোগো ভৱতি দুঃখঃ, তেওঁলোকৰ খোৱা বোৱা, উঠা বহা সকলোবোৰ এটা সময়তে হয়, তেওঁলোককেই কি বুলি কয়? যোগী বুলি কয়। তেওঁলোকে মানে আজি ৰাতিপুৱা 5টাত উঠিলে, কাইলৈ বোলে 9টাত উঠিলে, সেইটো নহয়। 4টাত উঠিলে সদায় 4টাতে উঠিব, 5টাত উঠিলে সদায় 5টাতে, খোৱা বোৱা আজি 12টাত খালে, কাইলৈ 2টাত খালে, তেনেকুৱা একো নাই, সদায় সকলোবোৰ সময়মতে কৰে, তেওঁলোকেই হৈছে যোগী। ইয়ত কৰোষি ইয়ত স্নাসি যজুৰ্দোষি দদাসি ইয়ত পশ্যসি কৌন্তেয় তৎকুৰুষ্ব মদ অৰ্পণম। ইয়ত কৰোষি ইয়ত স্নাসি যজুৰ্দোষি দদাসি ইয়ত পশ্যসি কৌন্তেয় তৎকুৰুষ্ব মদ অৰ্পণম। কৌন্তেয়, হে কুন্তি পুত্ৰ, ইয়ত কৰোষি, তুমি যি কামেই কৰা, ইয়ত স্নাসি যজুৰ্দোষি দদাসি, ইয়ত তুমি যি খোৱা, যি আহুতি দিয়া, দদাসি মানে এনেই দিয়া কথা কোৱা নাই, আহুতি দিয়া। ইয়ত পশ্যসি, তাৰপিছত
দেখা তৎকুৰুস্ব মদ অৰ্পণম কৈছে যে তুমি যি দান দিয়া, যি আহুতি দিয়া, যি তপস্যা কৰা, সেই সকলোবোৰেই মোক অৰ্পণ কৰা। কৃষ্ণই তোমাৰ মহাভাৰতৰ যুদ্ধৰ সময়ত এই গীতাখন অৰ্জুনৰ আগত কৈ আছিল। সেইকাৰণে কৈছে যে হে কুন্তি পুত্ৰ, মানে অৰ্জুনক কৈছে হে কুন্তি পুত্ৰ, তুমি যি কাম কৰা, যি খোৱা, যি আহুতি দিয়া, যি আনক দান দিয়া আৰু যি তপস্যা কৰা, সেই সকলোবোৰ মোক অৰ্পণ কৰা, মানে শ্ৰীকৃষ্ণক দি দিয়াৰ কথা কৈছে। অদেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মমো নিৰহংকাৰ সমদুঃখ সুখক্ষমী। অদেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মমো নিৰহংকাৰ সমদুঃখ সুখক্ষমী। যিজন লোকৰ সকলো প্ৰাণীৰ প্ৰতি মৈত্ৰীভাৱ আছে, কৰুণ এবচ আৰু সহানুভূতি, কৰুণ মানে মৰমীয়াল, নিৰ্মমো নিৰহংকাৰ, কোনোদিনে কোনো অহংকাৰ নাই, স্বাৰ্থহীন আৰু সমদুঃখ মানে সুখ দুখ, সমদুঃখ সুখক্ষমী, সুখ দুখ সকলোতেই একেই ভাৱ সম্পন্ন, তেওঁলোক মোৰ অতি প্ৰিয়। এতিয়া মানুহে অকণমান দুখ হ'লে খুব দুখ কৰে, অলপ সুখ হ'লে খুব ফূৰ্তি কৰে, সেইজন নহয়। যিজন লোকৰ সকলো প্ৰাণীৰ প্ৰতি মানে সমভাৱ, কোনো শত্ৰু ভাৱ নাই, সকলোকে একে দৃষ্টিৰে চায়, মৰমীয়াল, কোনো স্বাৰ্থ নাথাকে, দয়ালু, নিৰহংকাৰ মানে অহংকাৰ শূন্য, সমদুঃখ সুখক্ষমী, সুখ দুখ সকলোতেই সমান, কোনোদিনে বেছি কম নহয়, তেওঁলোকেই হৈছে মোৰ প্ৰিয়। দেৱ দ্বিজ গুৰু প্ৰাজ্ঞ পূজনম শৌচম আৰ্জৱম ব্ৰহ্মচৰ্যম অহিংসা চ শাৰীৰং তপ উচ্যতে। দেৱ মানে দেৱতা, দ্বিজ ব্ৰাহ্মণ, গুৰু প্ৰাজ্ঞ, গুৰু মানে গুৰু আৰু জ্ঞানী, পূজনম শৌচম আৰ্জৱম, তেওঁলোকৰ কি হৈছে সেই জ্ঞানী সকলো আমাৰ পূজ্য। ব্ৰহ্মচৰ্যম অহিংসা চ শাৰীৰম তপ উচ্যতে। ব্ৰহ্মচৰ্য, অহিংসা, সৰলতা, পবিত্ৰতা, এই সকলোবোৰেই হৈছে আমাৰ শাৰীৰিক তপস্যা, এইবিলাকক শাৰীৰিক তপস্যা বোলে। শাৰীৰম তপ উচ্যতে, এইবিলাক শাৰীৰিক তপস্যা বুলি কোৱা হয়। কাক কাক কয়? দেৱ দ্বিজ গুৰু প্ৰাজ্ঞম পূজনম শৌচম আৰ্জৱম ব্ৰহ্মচৰ্য অহিংসা চ, এইকেইটা হৈছে দেৱতা, ব্ৰাহ্মণ, গুৰু, জ্ঞানীৰ পূজ্য, পবিত্ৰতা, সৰলতা, ব্ৰহ্মচৰ্য, অহিংসা, এই সকলোবিলাকেই হৈছে আমাৰ শাৰীৰিক তপস্যা। অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয়হিতং সয়ত স্বাধ্যায় অভ্যাসনম শৈৱ বাংময়ম তপ উচ্যতে। অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয়হিতং সয়ত স্বাধ্যায় অভ্যাসং শৈৱ বাংময়ম তপ উচ্যতে। আনৰ মনত উদ্বেগ নজন্মোৱা, অনুদ্বেগ কৰম, সেইকাৰণে কৈছে যে আনৰ মনত উদ্বেগ নজন্মোৱা, বাক্যম সত্যম প্ৰিয়হিতং চ ইয়ত, আৰু কি সত্য, সত্যং মানে সত্য বাক্য, প্ৰিয়হিতং আনৰ প্ৰিয় বাক্য কোৱা, চ ইয়ত মানে যিবোৰ, আৰু স্বাধ্যায় চ অভ্যাসনং শৈৱ বাংময়ং তপ উচ্যতে, সত্য প্ৰিয় হিতকৰ বাক্য আৰু আনৰ স্বাধ্যায়, আৰু মানে স্বাধ্যায় মানে কি গম পাইছে? বেদ আদি যিবোৰ ধৰ্মগ্ৰন্থ, বেদ ৰামায়ণ মহাভাৰত আদি এইবোৰ নিজে নিজে পঢ়াকে কয় স্বাধ্যায় মানে বেদ আদি ধৰ্মগ্ৰন্থ পাঠ কৰা কাৰ্যক বাংময় তপস্যা, এইবিলাকক কি কয়? বাংময় তপস্যা বুলি কয়। বাংময়
তপ উচ্যতে বাংময় তপস্যা বুলি কোৱা হয়। এবাৰ 8 নম্বৰ শ্লোকটি চাবা। মন প্ৰসাদ সৌম্যতং মৌনম আত্মং বিনিগ্ৰহ ভাৱ সংশুদ্ধি ঋতে তপো মান সমস্যতে। মন প্ৰসাদ সৌম্যতং মৌনম আত্মং বিনিগ্ৰহ ভাৱ সংশুদ্ধি ঋতে তপো মানম সমস্যতে। মন প্ৰসাদ মনৰ প্ৰসন্নতা, সৌম্যতং সমতা, মৌনম আত্ম বিনিগ্ৰহ মৌনতা আত্মসংযম আৰু অন্তঃকৰণ, ভাৱ সংশুদ্ধি ঋতেটো তপো মানমুচ্যতে। এই পবিত্ৰতা, এই গোটেইখিনিকে কি কয়? মানসিক তপস্যা। মনৰ প্ৰসন্নতা মানে আনন্দতা, সন্তুষ্টতা, সমতা, মৌনতা, আত্মসংযম, অন্তঃকৰণ, পবিত্ৰতা, এই সকলোকে কয় মানসিক তপস্যা। যত্ৰ যোগেশ্বৰো কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়ো ভূতি ধ্ৰুৱা নীতিম অনীতি মম। যত্ৰ যোগেশ্বৰো কৃষ্ণ, য'ত যোগেশ্বৰ কৃষ্ণ, যত্ৰ পাৰ্থ ধনুৰ্ধৰ, য'ত ধনুৰ্ধৰ পাৰ্থ, তত্ৰ শ্ৰী বিজয়ো ভূতি ধ্ৰুৱা, তাত কি হৈছে? বিজয় নিশ্চিত। নীতিম অনীতি মম, আৰু এইটোৱে হৈছে মোৰ মত। য'ত যোগেশ্বৰ কৃষ্ণ, য'ত মহাবীৰ ধনুৰ্ধৰ অৰ্জুন, তাতেই কি হৈছে? তত্ৰ বিজয়, তাত মানে বিজয় নিশ্চিত। বিজয় বৈভৱ ন্যায় আদি সকলোৱে বিৰাজ কৰে, সকলো তাৰমানে তাতেই থাকিব, বিজয় হ'বই। নীতিম মনীতি মম, এইটোৱে হৈছে মোৰ মন, এইটোৱে মোৰ মানে মত, শ্ৰীকৃষ্ণই কৈছে। মোৰ ভিডিঅ'টো ইমানতেই অন্ত পৰিল। সকলোকে ধন্যবাদ জনালোঁ আৰু ইমানতেই তোমালোকৰ এই ভিডিঅ'টো শেষ হ'ল। তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।